গুড মৰ্ণিং। আজি হ'ল নেক্সট ডে আৰু আমাৰ আজি লাষ্ট ডে অমৃতসৰত আৰু আজি আমাৰ আছে 10টা বজাত বাছ আৰু 10টা বজাত আমি বাছত উঠিম কাট্ৰালৈ আৰু কাট্ৰা আমি পাই যাম 2টা বজাত। আমি এতিয়া যাওঁ কাট্ৰালৈ, কাট্ৰাত লগ পাম। বাই বাই। জম্মু। চ' গাইজ আমাৰ বাছ আহি গ'ল এইখন। বেগ মজাকৈ বাছৰ ভিতৰত বহি ল'লোঁ। এতিয়া বলক জম্মুলৈ। আৰু এটা জমনি হ'ল যে গোটেই বাছখনৰ আধা চিটখিনি আমাৰে হয়। চ' গাইজ ফাইনেলি জম্মু বৰ্ডাৰ ক্ৰছ কৰিলোঁ। মানে আমি জম্মুৰ ভিতৰত মানে সোমাইছোঁ এতিয়া আৰু জম্মু টাউন পোৱা নাই, পাবলৈ টাউন বাকী আছে। কিন্তু প্ৰব্লেম এটা হ'ল যে মানে আমাৰ চিম মানে ফোনৰ চিমকেইটা আছিলে প্ৰিপেইড। মানে প্ৰিপেইড চিম মানে ইয়াত নচলে, পষ্টপেইড হ'লে ভাল হয়। চ' গাইজ ফাইনেলি আমি জম্মু আহি পাই গ'লোঁ আৰু আমি জম্মুত এতিয়া বেলেগ এখন বাছত উঠিছোঁ, মানে ইয়াৰ লোকেল বাছত উঠিছোঁ যিখন বাছ কাট্ৰালৈকে যাব। তো ব'লক। আৰু গাইজ এইফালে ভিউ চাওক, ভিউ ৱাও। আৰু ইয়াৰে বাছৰ ড্ৰাইভাৰবিলাকে মানে ইমান স্পীড চলায় এই পাহাৰীয়া ৰাস্তাবিলাকত। ইমান সৰু সৰু ৰাস্তা তাতে ইমান স্পীড চলাই ন, আপোনালোকৰ বুকু কঁপি যাব একদম। চ' গাইজ আগফালে যিখন ডাঙৰ পাহাৰ দেখি আছে, আমি সেই পাহাৰখনৰ ওচৰলৈকে গৈ আছোঁ। আৰু যিমানেই ওচৰ গৈ আছোঁ মনটো সিমানেই ভাল লাগি আছে, কাৰণ সেই পাহাৰখনতে আছে মা বৈষ্ণোদেৱী মন্দিৰ। আৰু ইয়াতে আপোনালোকে এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যে আপোনালোকে কাট্ৰা টাউন পোৱাৰ 5 কিলোমিটাৰ আগত এটা ছিকিউৰিটি চেকিং পইণ্ট আছে। তাতে আপোনালোকে বাছৰ পৰা নামিব লাগিব আৰু তাত আপোনাক পূৰা ফুল্লি চেকিং কৰিব। তো আমাৰ এতিয়া চেকিং হৈ গ'ল, তো ব'লক। চ' গাইজ ফাইনেলি কাট্ৰা আহি পাই গ'লোঁ। আৰু কাট্ৰাত আপোনালোকে বৈষ্ণৱী দৰ্শন কৰিব আহিলে হোটেল আছে, বহুত আছে, কিন্তু তথাপিও আপোনালোকে হোটেল ৰুম নাপায়। সেইকাৰণে আপোনালোকে আহিলে আগতে বুক কৰি ল'ব ৰুম, নহ'লে আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। আৰু আপোনাৰ যদি প্ৰিপেইড চিম আছে আপোনালোকে টেনশ্যন ল'ব নালাগে। ইয়াতে বহুতকেইটা দোকান আছে, তাতে আপোনালোকে পষ্টপেইড চিম বনাই ল'ব পাৰিব। আৰু গাইজ ইয়াত মানুহৰ চাওক পাৰ্মিট, মানে কি মন্দিৰত যাবলৈ পাৰ্মিট ল'ব লাগে, তাৰ কাৰণে কিমান দীঘল লাইন। তাৰ পৰা আপোনালোকে দেখা পাইছে চাগে। আৰু তলত এয়া বাছ ষ্টেণ্ড আৰু আমি গৈ আছোঁ হোটেলত। মানে মন্দিৰ মানে বৈষ্ণোদেৱী মন্দিৰত যাবৰ কাৰণে আৰু দীঘল লাইন, মানে পাৰ্মিট ওলাব লাগে, পাৰ্মিশ্যন ল'ব লাগে। চ' গাইজ সেই যে একদম ওপৰত যে বগা বগা ঘৰকেইটা দেখা পাইছে, আমি সেই তালৈকে খোজকাঢ়ি যাম। চ' গাইজ এতিয়া পাইছে 7:20 আৰু চাওক এতিয়াও পোহৰ হৈয়ে আছে, আন্ধাৰ এতিয়াও হোৱা নাই চাওক। আৰু আমি অলপমান আগত ৰুম আহি পাইছোঁ আৰু এতিয়া ৰুমৰ পৰা ফ্ৰেছ হৈ পেলাই ঘূৰিব ওলাই আহিছোঁ আৰু
আৰু মোৰ মানে অলৰেডি মই আগতে দুবাৰ বৈষ্ণৱদেৱী দৰ্শন কৰিছোঁ, সেইটো টাইমত মোৰ ইউটিউব চেনেল নাছিল আৰু এইবাৰ মোৰ থাৰ্ড টাইম। আৰু আমি যাম কালি ৰাতি 3টা বজাত দৰ্শন কৰিব। আৰু এই মন্দিৰটো আছে 6500 চামথিং, মানে একদম টপ যে মন্দিৰটো সেইটো পাহাৰৰ পিছফালে আছে। আমি তালৈকে খোজকাঢ়ি যাব লাগিব, খোজকাঢ়ি যাব লাগিব, খোজকাঢ়ি আহিব লাগিব। ইয়াত বৈষ্ণৱদেৱী দৰ্শন কৰিব ওপৰৰ কাৰণে বেলেগ ফেচিলিটিও আছে, মানে আপুনি খোজকাঢ়িও যাব পাৰে, আপুনি পালকিত যাব পাৰে, আপুনি ঘোঁৰাত যাব পাৰে, আৰু মানে 16 কিলোমিটাৰ হয় তালৈকে। আৰু বয়সস্থ মানুহৰ কাৰণে 11 কিলোমিটাৰ যদি আপুনি যায় বা ঘোঁৰাত বা পালকিত। তাৰপিছত বয়সস্থ মানুহৰ কাৰণে 5 কিলোমিটাৰ মানে মন্দিৰলৈকে ইলেক্ট্ৰিক গাড়ী আছে, তো বয়সস্থ মানে 60 বছৰৰ ওপৰৰ মানুহবোৰে ইলেক্ট্ৰিক গাড়ীত যাব পাৰে। আৰু হয়তো আপোনালোকে হেলিকপ্টাৰৰ ব্যৱস্থা আছে, আপোনালোকে হেলিকপ্টাৰ দিও যাব পাৰিব। মানে চবৰে নিজৰ নিজৰ কথা, আমি কিন্তু খোজকাঢ়ি যাম। চ' গাইজ, জম্মু কাশ্মীৰত আৰু এটা প্ৰব্লেম আছে। আপোনালোকে যদি আহে, অকল জম্মু কাটৰা বুলি নহয়, জম্মু কাশ্মীৰ চবতে আপোনালোকৰ যদি পোষ্টপেইড চিম নাই, তেতিয়াহ'লে আপোনালোকে নেটৱৰ্ক নাপায়। তো এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।